তেতিয়া মেলা লাগি যাব বে কেলা এইখন কেলা আইনা ইয়াত নিজৰ চেহেৰা চাব পাৰি তোৰ ঘৰত যদি আছে ন কেলা এখন চেহেৰাটো চাই লৈ ভালে তো হেল্ল' কলজা হল পুনৰ সকালে মোৰ অন্য এটা ভিডিঅ' মাজৰে তো আপোনালোকে চাই আছা চেনি নিদিবা তো আমি আজি কথা ভাবি এনেকুৱা এটা ল'ৰাৰ ওপৰত যিটো ল'ৰাৰ পিছত ছোৱালী হাজাৰজনী ছোৱালী পগলা হৈছে বাট আজিলৈকে কেলা এজনী পোৱাহে নাই না কল কৰিছা না এছএমএছ কৰিছা তথাপিও তোমাৰ কাৰণে ৰৈ আছো উফ কেলা ইমান গৰম চা ভাই ইমান টিকা ফৰ্ডত কেলা কাবাল এটা ৰখি দিব নালাগে কিন্তু ঘৰলৈ যা নহ'লে কেলা ঘৰৰ মানুহটোৱে চিনি নাপাব আৰে ভাই মই তোক দেখি জ্বলিছো নে মৰিছো মই নিজৰ কাটত নিজে থিয় হওঁ বে লাউৰা অঁ তো অকাত আছে কিন্তু মই অকাত নাই বুলি কোৱা নাই আৰু কাৰোবাৰ অকাত কথাও নকওঁ কিন্তু ভিডিঅ'টোৰ শেষত যিটোৰ মুখৰ ৰিয়েকশ্যন সেইটো কিন্তু কেলা চাবলগীয়া तुझे जाना है तो जा मेरी जान लड़कियों की कमी थोड़ी है আইঅ দেহি ইমান বুজি পাই ল'ৰাটো আৰে কেলা আমি হ'ব বাৰু চিংগল কিন্তু কাৰো দম নাই বে কেলা আমাক কৰি ল'ব দগল সেইখিনি ক'লো বে কেলা তোৰ এখন মুখ নে লাও পাৰ কচুপাত এতিয়া এটা বেলেগ আৰু এতিয়া এটা বেলেগ আৰে চিংগে থাকিব পাৰো কিন্তু জেপ নমনা যেতিয়া জেপ বনাম বুলি ক'ম ন তেতিয়া মেলা লাগি যাব বে কেলা এইখন কেলা আইনা ইয়াত নিজৰ চেহেৰা চাব পাৰি তোৰ ঘৰত যদি আছে ন কেলা এখন চেহেৰাটো চাই লৈ ভালে আৰু ভিডিঅ'টোত কেলা ইমান এটিটিউড ফালি আৰু তলত বায়ত লিখিছে কি চিংগল আছো কোনোবাই পতাই লোৱা খেলা ক'ব গ'লে ন আমাৰ অসমত কেলা আজিকালি চবতে এটিটিউড মানে চবতে এটিটিউড কেলা এইবোৰে হৈছে আমাৰ অসমত তো গাইজ ভিডিঅ' চাই কেনেহ'লে কমেণ্ট কৰা যদি ভাল লাগে লাইক কৰা শ্বেয়াৰ কৰা আৰু চেনেল যদি নতুন তেনে ছাবস্ক্ৰাইব কৰা চ' লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ'ত তেতিয়া বোলে বাই বাই টাটা এণ্ড লাভ ইউ